নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভ্লগলৈ আশা কৰো সকলো ভালে আছে আৰু সেইদিনা আছিল 5 নৱেম্বৰ যেহেতু সেইদিনা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী আছিল আৰু এই সুযোগতে মই তেখেতলৈ মোৰ শ্ৰদ্ধাঞ্জলি নিবেদিলো আৰু সেইদিনা আমি তেখেতৰ সোঁৱৰণত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিলো মই আগৰ ভিডিঅ'ত যে দেখাইছিলো দা অৰ্গেনিক ৰুটছ নামৰ এখন নাৰ্সাৰী সেই নাৰ্সাৰীৰ দুয়োগৰাকী স্বত্বাধিকাৰ আৰু লগতে মোৰ দেউতা আৰু কেইজনমান দেৰগাঁৱৰ বিশিষ্ট ব্যক্তিৰ সহযোগত আমি এই অনুষ্ঠানভাগী আয়োজন কৰিছিলো আৰু তালৈকে যিসকল শিল্পী স্থানীয় ব্যক্তি বিশিষ্ট ব্যক্তি আমাক সঁহাৰি জনালে তেওঁলোকলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এই সুযোগতে এই অনুষ্ঠানভাগী বহু বছৰৰ পৰা আমি আয়োজন কৰি আহিছো কিন্তু মই যেহেতু ভ্লগ বনাবলৈ আৰম্ভ কৰিছোহে সেয়ে এই বছৰৰ অনুষ্ঠানভাগী আমি দেখুৱাবলৈ সক্ষম হলো আৰু বলক ভিডিঅ'টো চাই থাকো কি হয় আপোনালোকে গম পাই থাকিব অনুষ্ঠানভাগী আমি আয়োজন কৰিবলৈ বক্তা হিচাপে বিশিষ্ট ব্যক্তিসকলৰ লগতে গীত পৰিৱেশন কৰিবলৈ বাবে আমি কেইবাগৰাকীও কুশলীক আমি আমন্ত্ৰণ জনাইছিলো আৰু তেখেতসকলো ইতিমধ্যে আহি পাইছিলে গতিকে আমি অনুষ্ঠানভাগী আৰম্ভ কৰিবলৈ আগবাঢ়িলো আৰু সকলোৱে নিজৰ নিজৰ দায়িত্ব খুব ধুনীয়াকৈ সুচাৰুৰূপে পালন কৰি আছিল আৰু আমিও ভিতৰত এইদৰে বহি অকণমান অনুশীলনত ব্যস্ত আছিলো আৰু ইয়াৰ পিছতে আমি অনুষ্ঠানভাগীলৈ আগবাঢ়িছিলো তাত বন্তি প্ৰজ্বলন কৰাৰ পাছতে আমি সমবেত সংগীত পৰিৱেশন কৰিলো আৰু তাৰ পিছতে যিকেইগৰাকী বিশিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাইছিলো তেওঁলোকে তেওঁলোকৰ বক্তব্য প্ৰদান কৰিলে আৰু কোনে কিদৰে বক্তব্য প্ৰদান কৰিলে সকলোখিনি যেহেতু দেখুওৱা সম্ভৱ নহয় তাৰ মাজতে মই অকণমান আপোনালোকলৈ আগবঢ়াইছো এজন ব্যক্তি আছিল হাছৱাগাৰৰ তেখেতৰ ঘৰত টিভি চাইছিলো এয়া আছিল চাহাবুদ্দিন আহমেদ তেখেতক গুৱাহাটীৰ এই পবিত্ৰ স্থানত ৰাখিছিল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব চাহাবুদ্দিন আহমেদে যথেষ্ট সাৰুৱা মন্তব্য আগবঢ়াই গৈছে সেইসকল আচলতে আৰু আছিল বিশিষ্ট বক্তা কিন্তু মোৰ ভিডিঅ' কৰিবলৈ নহ'ল সেয়ে থাকি গ'ল দেখুৱাবলৈ আৰু এয়া আছিল বিশিষ্ট শিল্পী অনুপমা শৰ্মা বৰুৱা বাইদেউৰ গীতৰ খৰাই চাওঁচোন আহক
আছিল বন্ধু প্ৰতিম অংশুমান কলিতাৰ গীতৰ খৰাই চাওচোন আহক আৰু এয়া হৈছে শুভ্ৰাংশী ভৰদ্বাজ আহকচোন তাইৰ গীতটো শুনো এয়া হৈছে প্ৰজ্ঞান এয়া নেকিবকা এয়া হৈছে আস্মিৰা আৰু তাইও অকণমান চেষ্টা কৰিছে ভূপেন্দাৰ গীত এটি গাবলৈ
কি পাহুৱাল ডেকা শংকা কি হলৈ শংকা কি হলৈ আকৌ যদি যাব লাগে শৰাই আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিল আশা কৰোঁ সকলোৱে ভাল পাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ